কালি বহুত কেইজন নাছিলা প্ৰপাৰ্টি কেইটামান বুজোৱা হৈ গ'ল দেই ঘাটাংকৰ সেইকেইটা চাবা তোমালোকে সেইকেইটা ইউজ কৰিয়ে গোটেইখিনি হ'ব মই অকণমান কৈ দিছোঁ বাৰু এতিয়া বেছি নাই জাষ্ট কেইটামান প্ৰপাৰ্টি আছে সেইকেইটা ইউজ কৰিয়ে বাকী তোমালোকে যি প্ৰব্লেম আছে সেইখিনি কৰিব লাগিব এতিয়া একদম ফাৰ্ষ্ট প্ৰপাৰ্টিটো আছিলে প্ৰথম ধৰ্মটো আছিলে পূৰণৰ মানে আমি যাৰ ঘাটাংক ল'ম সেইটো কিবা কেইটামান সংখ্যাৰ পূৰণ হিচাপে থাকিব তেতিয়া আমি কেনেকুৱা ধৰণৰ ধৰ্ম প্ৰয়োগ কৰিব পাৰোঁ চাব লাগিব এতিয়া চোৱা কথাটো ধৰি লোৱা তোমালোকে ঘাটাংক লৈছা এম এন আৰু পি এন আৰু পি তিনিটা হৈছে যিকোনো বাস্তৱ সংখ্যা আৰু ভূমি হিচাপে আছে এ তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ আমি যাৰ ঘাটাংক লৈছোঁ এম এন পি সিহঁতৰ পূৰণফলৰ ঘাটাংক লৈছোঁ ন তাক আমি এনেকৈ লিখিব পাৰোঁ লগ এম প্লাছ লগ এন প্লাছ লগ পি খালি ইয়াত যিটো ভূমি আছিলে সেই ভূমিটোৱে ইয়াত থাকিব এইখিনিত এ হ'ব ইয়াতো এ হ'ব ইয়াতো এ হ'ব এইটো আছিলে পূৰণৰ মানে গুণফলৰ ছেকেণ্ডটো হৈছে হৰণৰ লগ এম বাই এন মানে এম আৰু এনৰ যিটো অনুপাত আছে তাৰ আমি ঘাটাংক লৈছোঁ ভূমি আছে এ তেতিয়াহ'লে কি হ'ব ওপৰৰটো তেনেকৈ থাকিব লগ এম আৰু তলত যিটো এন আছিলে তাৰো লগ আহিব লগ এন খালি চিনটো আহিব বিয়োগ যেতিয়া হৰণ হ'ব তেতিয়া বিয়োগ হ'ব যেতিয়া পূৰণ হ'ব তেতিয়া যোগ হ'ব আৰু ইয়াত যিটো ভূমি আছিলে সেই ভূমিটোৱে থাকিব এইখিনিত এ হ'ব ইয়াতো এ হ'ব এইটো আছিলে দ্বিতীয় ধৰ্ম তৃতীয়টো আছিলে ঘাটৰ এটা পূৰণ এটা হৰণ এটা ঘাটৰ সূত্ৰ মানে এনেকুৱা ধৰণৰ আমি যাৰ ঘাটাংক লৈছোঁ তাৰ এটা ঘাট আছে ধৰি লোৱা আমি এমৰ ঘাটাংক লৈছোঁ কিন্তু এমৰ ঘাট এটা আছে পি আৰু এমৰ ভূমি হৈছে ধৰি লোৱা এ তেতিয়া কি হ'ব কথাটো এমৰ যিটো ঘাট আছে মানে আমি যাৰ ঘাটাংক লৈছোঁ তাৰ যিটো ঘাট আছে সেই ঘাটটো কি হৈ যাব পূৰণ হিচাপে আহি যাব পি ইনটু লগ এম টু দি বেছ এ এনেকুৱা হ'ব যদি তোমালোকৰ এনেকৈ থাকে লগ 2 টু দি পাৱাৰ 3 টু দি বেছ 5 তেতিয়া তোমালোকে কি পাবা বাৰু 2 টু দি পাৱাৰ 3 টু দি বেছ 5 আছে তেতিয়া ঘাটৰ সূত্ৰ প্ৰয়োগ কৰিলে কি হ'ব কোনটো আগলৈ আহিব ইয়াত থকা 3 2 5 ইয়াৰ ভিতৰত কোনটো আগলৈ গুচি আহিব চাই পেলাই কোৱা পাৰিবানে আশিষ আছানে আশিষ প্ৰাচুৰ্যা কি হ'ব পূৰণ হিচাপে কোনটো আহিব চাই পেলাই কোৱা একেবাৰে সহজেতো কৰিয়ে থৈছোঁ সূত্ৰটো ইয়াত উলিয়াই থৈছোঁ ইয়াত যিটো লেফ্ট হেণ্ড ছাইড দিয়া আছে সেইটো এইটোৰ লগত মিলি আছে তেতিয়াহ'লে ৰাইট হেণ্ড ছাইডটো কি হ'ব 3 ইনটু লগ 2 টু দি বেছ কি আহিব 5 আহিব এনেকৈ কৰিলেই হ'ল
একেবাৰে সহজ হয়, এইখিনি ইমান টান নহয়। এই ধৰ্মখিনি পাৰিলে সকলোবোৰ প্ৰশ্ন পাৰিবাই। ধৰি লোৱা লগ আছে, ইয়াত আছে 10, এইখিনিত আছে 2, ইয়াত আছে ধৰি লোৱা 6। এতিয়া 6টো কি হৈ যাব, আগলৈ আহি যাব, 6 ইনটু লগ 2 টু দি বেছ 10 হৈ যাব। সেইটোৱে কথাটো। নেক্সট 4 নম্বৰ। 4 নম্বৰটো ভূমি পৰিৱৰ্তনৰ বিধি আছিলে, ভূমি পৰিৱৰ্তন। মানে ভূমিটো সাল সলনি কৰিব পাৰি। ধৰি লোৱা এনেকুৱা কথাটো, লগ বি আছে, মানে আমি বিৰ ঘাতাংক লৈছোঁ। ভূমি সাপেক্ষে, কোনটো ভূমি সাপেক্ষে? চি ভূমি সাপেক্ষে। এতিয়া আমি ভূমিটো সাল সলনি কৰিম। কেনেকৈ কৰিম চাবা, ইয়াত লগ বি টু দি বেছ চি আছে ন, আমি এইফালে কি লিখিম? ওপৰত লগ বি লিখিম আৰু তলত লগ কি লিখিম? চি। ইয়াত থকা ভূমিটোৰ আমি এইফালে ঘাতাংক ল'লোঁ সোঁহাতত। লৈ পেলাই ভূমিটো সলনি কৰি দিলেই হৈ গ'ল। ইয়াত ধৰি লোৱা এ কৰি দিলোঁ, ওপৰত যদি এ কৰোঁ তেতিয়া তলতো কি হ'ব? এ হ'ব। মানে সংখ্যা লৈ যদি চাওঁ আমি, তেতিয়া লগ ধৰি লোৱা 10 টু দি বেছ 3 আছে। এইটো আমি এনেকৈ লিখিব পাৰোঁ, লগ, ইয়াত 10 আহিব, ইয়াত লগ কি আহিব? ইয়াত আহিব লগ 3, বেছটো যিকোনো এটা দি দিলেই হৈ গ'ল আৰু তোমালোকে ধৰি লোৱা 5 দি দিলা। ইয়াত যদি 5 দি দিয়া, ইয়াতো 5 দিব লাগিব খালি। যদি সেইটো বেছ 5 নিদি পেলাই বেলেগ দিয়া, ধৰি লোৱা লগ 10 লিখিলা আৰু ইয়াত লিখিলা লগ 3, বেছটো তোমালোকে ছাপ'জ ইয়াত 2 দি দিলা, তেতিয়া ইয়াতো 2 দিব লাগিব। কথাটো সেইটোৱে, ভূমিটো সাল সলনি কৰিব পাৰি। খালি ডিপেণ্ড কৰিব তোমালোকক প্ৰশ্নটোত কি দিয়া আছে, মানে প্ৰশ্নটো চাইহে ভূমিটো সলনি কৰিব লাগিব। প্ৰশ্নটোৰ মতে যদি তোমালোকে ভূমিটো 5 কৰিব লাগে, তেতিয়াহ'লে ভূমিটো 5হে কৰিব লাগিব, বেলেগ কৰিব নোৱাৰা। তেনেকুৱা ধৰণৰ হ'ব কথাবোৰ। প্ৰশ্নবোৰ চালে গম পাবা বাৰু। গতিকে বিধি এইকেইটাই আছিলে, এইকেইটাই হৈছে বিধি। নেক্সট এতিয়া আমি কি কৰিম? অনুসিদ্ধান্ত কেইটামান আছিলে, অনুসিদ্ধান্ত গোটেইকেইটা এতিয়া নকৰিলেও হ'ব বাৰু। এনেকৈ নকৰিলেও হ'ব। এটা প্ৰশ্ন চাওঁ বাৰু। এটা প্ৰশ্ন চোৱা তোমালোকে। উদাহৰণ 1। উদাহৰণ 1। উদাহৰণ 1ত মান উলিওৱা আছে। এতিয়া কি দিয়া আছে চাবা, লগ 3 আছে, লগ 3 নহয় একচুৱেলি, এনেকৈ ধৰণে আছে প্ৰশ্নটো, লগ 2, লগ 81 টু দি বেছ ৰুট 3। এতিয়া হ'ব কি ইয়াত? প্ৰশ্নটো এনেকৈ আছিলে, অলপ সাল সলনি হৈ আছিলে বাৰু। পাৱাৰ হিচাপে আছিলে নি? 1 ছেকেণ্ড ৰ'বা দেই, মই চাই লৈছোঁ। লগ 2, 1 ছেকেণ্ড ৰ'বা, মই প্ৰশ্নটো চাব লাগিব। কথাটো চোৱা এতিয়া। বস্তুটো এনেকুৱা ধৰণৰ হয়, এনেকৈ চালে তোমালোকৰ অলপ খেলি মেলি লাগিব পাৰে, কুৱেশ্যনটোত যেনেকৈ দিয়া আছে। ইয়াত কি হৈ আছে, মই এবাৰ ভালকৈ বুজাই লৈছোঁ দেই, এইটো চাবা। লগ ভূমিটো কি আছে? 3 আছে, মানে আমি ঘাতাংক লৈছোঁ। খালি কাৰ ঘাতাংক লৈছোঁ? এই গোটেই অংশটোৰ। লগ বেছটো 2, এই অংশটোৰ ঘাতাংক লৈছোঁ। লগ বেছ আছে 2, ইয়াত আকৌ লগ ৰুট 3 আছে, 81 আছে। গোটেই বস্তুটো বুজিবলৈ চেষ্টা কৰিবা। এনেকুৱা হৈছে কথাটো। মানে আমি এই গোটেই অংশটোৰ ঘাতাংক লৈছোঁ 3 ভূমি সাপেক্ষে,
আকৌ এই অংশটোৰ ঘাতাংক লৈছোঁ 2 ভূমি সাপেক্ষে আকৌ 81ৰ ঘাতাংক লৈছোঁ √3 ভূমি সাপেক্ষে কথাটো বুজি পাইছানে মই ব্ৰেকেট যে দিলোঁ ব্ৰেকেট দিলত কথাটো অকমান ক্লিয়াৰ হৈছে চাগে আমি কাৰ ভূমি লৈছোঁ প্ৰথমতে লগ দিলোঁ ভূমিটো 3 আছে এই ব্ৰেকেটৰ ভিতৰত থকা গোটেই অংশটোৰ কি কৰিছোঁ ঘাতাংক লৈছোঁ তাৰ পাছত ইয়াত আকৌ কি আছে লগ ভূমিটো 2 আছে এতিয়া এইখিনিত ব্ৰেকেট আছে এই ব্ৰেকেটটো যে আছে ইয়াৰ ভিতৰত থকা গোটেই অংশটোৰ ঘাতাংক লৈছোঁ 2 ভূমি সাপেক্ষে আকৌ ইয়াৰ ভিতৰতো আছে কি লগ 81 আছে টু দি বেছ √3 মানে এতিয়া শেষত কি কৰিলোঁ 81ৰ ঘাতাংক লৈছোঁ √3 ভূমি সাপেক্ষে তেতিয়াহ'লে আমি এইটো সৰল কৰি গৈ থাকিব লাগিব সৰল কৰিলে এনেকুৱা হ'ব চাবা মই আকৌ এবাৰ লিখি লৈছোঁ লগ ভূমি আছে 3 এইখিনিত ভূমি আছে 3 তাৰ পাছতে ইয়াত লগ ভূমি আছে 2 ইয়াত লগ ভূমি আছে √3 এইখিনিত আছে 81 এতিয়া এইটো এনেকুৱা হৈ আছে কথাটো এতিয়া চোৱা এই ভিতৰৰ পৰা আমি সাল সলনি কৰি গৈ থাকিম ভূমি 3 এইটো ৰাখিলোঁ এইটো লগ 2 আছে এইটো থাকিলে তেনেকৈ লগ 2 নহয় একচুৱেলি লগ এইটো বেছ 2 আছে আৰু ইয়াত লগ √3 আছে 81 যে আছে 81ক √3ৰ পাৱাৰ হিচাপে লিখিব পাৰোঁ √3 টু দি পাৱাৰ কি হ'ব 81 ইকুৱেল টু √3 টু দি পাৱাৰ কি হয় এইটো মোক কোৱাচোন 81 ইজ ইকুৱেল টু √3 টু দি পাৱাৰ কি হয় 1 2 3 4 5 6 কি হ'ব √3 টু দি পাৱাৰ 8 নহয় √3 কেইটা লাগিব চোৱা তোমালোকে 81 মানে কি জানা তোমালোকে 9 × 9 বুলি জানা 9 মানে আমি কি লিখিব পাৰোঁ √3 ইনটু √3 8 হ'ব ঠিকেই 9 মানে হ'ব √3 ইনটু √3 ইনটু √3 ইনটু √3 আকৌ এইটো 9 মানেও আকৌ 4টা আহিব √3 ইনটু √3 ইনটু √3 ইনটু √3 মানে আমি কি পালোঁ √3 টু দি পাৱাৰ 8 পালোঁ ঠিকে কৈছিলা √3 টু দি পাৱাৰ 8 এইখিনিত তেতিয়া √3 আহিব টু দি পাৱাৰ 8 লিখি দিলোঁ ইয়াতে কি হ'ব এতিয়া চোৱা আমি কি কৰিছোঁ √3ৰ ঘাতাংক লৈছোঁ এই যিটো √3 আছে √3 দুটা আছে অলপ ওপৰত থকা √3টোৰ ঘাতাংক লৈছোঁ তলত থকা √3টোৰ ভূমি সাপেক্ষে আৰু যাৰ ঘাতাংক লৈছোঁ তাৰ ঘাতটো কি হৈ আছে 8 হৈ আছে এতিয়া ঘাতৰ সূত্ৰটো প্ৰয়োগ কৰিলে কি হ'ব 8টো কি হ'ব এতিয়া 8টো কি হৈ যাব ঘাতৰ সূত্ৰ প্ৰয়োগ কৰিলে পাইছিলা নহয় অলপ আগতে লগ m টু দি বেছ a ইয়াত আছে পাৱাৰটো n তেতিয়া কি হৈ যায় nটো আগলৈ আহে n ইনটু লগ m টু দি বেছ a ইয়াত তেতিয়া কোনটো আগলৈ আহিব এই অংশটোত √3 আহিব নে 8 আহিব কোৱা √3 আহিব নে 8 আহিব আগলৈ ইয়াত যোনটো তোমাৰ মানে এইটো অংশটো লিখিলোঁ ন মই √3 টু দি পাৱাৰ 8 কৰি পেলালোঁ এতিয়া ইয়াত ঘাতৰ সূত্ৰটো যদি প্ৰয়োগ কৰোঁ তেতিয়াহ'লে লগৰ আগলৈ কোনটো সংখ্যা আহিব এইখিনি জেগাত কোনটো সংখ্যা আহিব √3 আহিব নে 8 আহিব 8 আহিব গতিকে বাকী পাৰ্টটো তোমালোকে তেনেকৈ ৰাখিবা লগ বেছ 3 আছে এইটো তেনেকৈ ৰাখিলা তাৰপাছত লগ বেছ 2 আছে সেইটো তেনেকৈ ৰাখিছা খালি ইয়াতে কি হ'ব সাল সলনি হ'ব 8টো আগলৈ গুচি আহিব 8 ইনটু কি হৈ যাব লগ √3 টু দি বেছ √3 এইটো হৈ গ'ল এইটো ব্ৰেকেটটো ক্ল'জ কৰি দিবা নেক্সট তোমালোকে কথাটো চোৱা যিটো লগ √3 টু দি বেছ √3 আছে সেইটোৰ ভেলুটো হয়গৈ 1 মানে কথাটো এনেকুৱা আমি যিকোনো সংখ্যাৰ যেতিয়া ঘাতাংক লওঁ ধৰি লোৱা এটা সংখ্যা সেই সংখ্যাটো হৈ গ'ল 13 সংখ্যাটোৰ ঘাতাংক লৈছোঁ কিন্তু 13 ভূমি সাপেক্ষে লৈছোঁ
তেতিয়া আমি সদায় কি পাম ইয়াৰ মানটো 1 পাম যাৰ ঘাতাংক লওঁ সেইটোৱে যদি ভূমি সাপেক্ষে থাকে তেতিয়াহ'লে আমি কি পাম আমি পাম সদায় 1 তেতিয়াহ'লে log √3 to the base √3 এই অংশটোৰ ভ্যালুটো হৈ যাব 1 অৰ্থাৎ 8 into 1 পাম 8 into 1 মানে ইয়াত 8 থাকিব এতিয়া কথাটো কেনেকুৱা হ'ব চোৱা log আছে base 3 ব্ৰেকেট দি পেলাই এইখিনিত log আছে base 2 ইয়াত 8 into 1 হয় 8 into 1 মানে 8 হ'ব হৈ গ'ল এইটো ব্ৰেকেট ক্লোজ কৰি দিলা এতিয়া সৰু হৈ গৈ আছে 8 টোক আমি কেনেকৈ লিখিব পাৰো এতিয়া আমি 8 টোক কেনেকৈ লিখিব পাৰিম 8 টো বাহিৰলৈ ডাইৰেক্ট উলিয়াই আনিব নোৱাৰো পাৱাৰলৈ নিব লাগিব ন ঘাতলৈ নিব লাগিব এতিয়া কি হ'ব 2 to the power লিখিম 2 to the power কি লিখিম 2 to the power 3 হ'ব 8 মানে 2 to the power 3 গতিকে ইয়াত এনেকুৱা হ'ব log আহিলে base 3 এটো log আহিলে base 2 আছে 8 টোক আমি 2 to the power 3 বুলি লিখিব পাৰো খালি ইয়াত ব্ৰেকেটটো দিবা সেই ব্ৰেকেটটো নিদিলে খেলিমেলি হ'ব এতিয়া কোনটো সংখ্যা আগলৈ আহিব 3 টো আগলৈ আহিব 3 টো আগলৈ আহিলে 3 ৰ লগত কি পূৰণ হৈ থাকিব 3 ৰ লগত পূৰণ হৈ থাকিব log 2 to the base 2 log 2 to the base 2 মানে কি হ'ব log base 3 আছে তাৰপিছত ইয়াত 3 টো আগলৈ গুচি আহিব log 2 to the base 2 এনেকুৱা যদি হয় এই অংশটোৰ ভ্যালুটো কি পাম আমি যাৰ ঘাতাংক লৈছো সেইটোৱে যদি ভূমি সাপেক্ষে থাকে তেতিয়াহ'লে কি পাম log 2 to the base 2 এটো হ'ব 1 এই ব্ৰেকেটৰ ভিতৰত তেতিয়া কি থাকিব 3 into 1 থাকিব মানে এনেকুৱা হ'ব log 3 to the base 3 লাষ্টত কি ওলাবগে তেতিয়া ভ্যালুটো 1 ওলাব খালি যোনখিনিত যোনটো ধৰ্ম প্ৰয়োগ কৰিছা হেতু লিখিবা যেনেকৈ ইয়াত log √3 to the base √3 আছে হেতুৰ সলনি আমি 1 লিখিছো ন ইয়াতে তোমালোকে লিখি দিবা since যিহেতু log √3 to the base √3 equal to 1 এই কথাবোৰ লিখিব লাগিব ঠিক আছে এটো স্ক্ৰিনশ্বট মাৰি লোৱা যদি লিখা নাই তো এনেকুৱা ধৰণে কৰিব লাগিব ব্ৰেকেট দিলে বস্তুটো সহজ হৈ যায় কিন্তু কিতাপত দেখাত হয়তো তোমালোকৰ খেলিমেলি লাগিব পাৰে কিতাপত যেনেকৈ আছে নেক্সটটো চোৱা এতিয়া সেকেন্ডটোত কি দিয়া আছে তোমাক যদি log ভূমিটো 2 আছে আকৌ log দিয়া আছে ভূমিটো 3 আছে আকৌ log আছে ভূমিটো 2 আছে আৰু এটোত x আছে মানে কথাটো এনেকুৱা ধৰণৰ হৈছে চোৱা প্ৰথম যিটো log হয় সেই log লৈছো মানে কি কৰিছো আমি ঘাতাংক লৈছো ন কাৰোবাৰ এটা ঘাতাংক কাৰ লৈছো এই গোটেই অংশটোৰ লৈছো কোনটো ভূমি সাপেক্ষে 2 ভূমি সাপেক্ষে তাৰ পাছতে তোমালোকে দ্বিতীয় লগটো চোৱা দ্বিতীয় লগটোত ভূমি 3 আছে এতিয়া ইয়াতো ঘাতাংক লৈছো আমি 3 ভূমি সাপেক্ষে ঘাতাংক লৈছো খালি কাৰ লৈছো এই সৰু ব্ৰেকেটটোত থকা log x to the base 2 log x to the base 2 যে আছে এই গোটেই অংশটোৰ ঘাতাংক লৈছো নেক্সট আকৌ আমি log লৈছো থাৰ্ড log এবাৰ ভূমিটো 2 আছে খালি এবাৰ ঘাতাংক কাৰ লৈছো এতিয়া লৈছো x ৰ প্ৰথম log যে ললো তাত ঘাতাংক আমি কাৰ লৈছো log to the base 3 log x to the base 2 এইটোৰ ঘাতাংক লৈছো দ্বিতীয় যেটো log আছিলে সেই লগটোত আমি কাৰ ঘাতাংক লৈছো আমি লৈছো log x to the base 2 ইয়াৰ ঘাতাংক লৈছো আৰু তৃতীয় যেটো log হল সেই লগটোত আমি ঘাতাংক কাৰ লৈছো সেই লগটোত আমি ঘাতাংক লৈছো x ৰ প্ৰথমটোত 2 ভূমি সাপেক্ষে লৈছিলো দ্বিতীয়টোত 3 ভূমি সাপেক্ষে লৈছো আৰু তৃতীয়টোত আকৌ 2 ভূমি সাপেক্ষে লৈছো এতিয়া এটোকে আমি কি কৰিব লাগিব এটোকে আমি ইকুৱেল টু 1 বুলি দিয়া আছে আমাক এটো 1 বুলি দিয়া আছে আমি x ৰ ভ্যালুটো উলিয়াব লাগে মানে এই গোটেই যেটো সমীকৰণ গঠন হল সেই সমীকৰণটোত x ৰ মানটো কি হ'ব লাগিব এতিয়া কৰিবলৈ চেষ্টা কৰো আমি চাবা ভালকৈ আমি লেফট হ্যান্ড সাইডটো লিখি ল'ব লাগিব ইনো
লেফ্ট হেণ্ড ছাইডটো চোৱা এতিয়া লেফ্ট হেণ্ড ছাইডৰ প্ৰথম মানে এই লগটোতো বাদ দিয়া এতিয়া এই ভিতৰৰ অংশটো কৰা লগ বেছ 3 আছে লগ x টু দি বেছ 2 আছে এই অংশটো আমি সলভ কৰি লওঁ ইকুৱেল টু 1 ৰবা দেই এক ছেকেণ্ড এইটো গোটেইটোৱে ল'ব লাগিব এইটো লোৱা এইটো লেফ্ট হেণ্ড ছাইড হয়নে এইটো লেফ্ট হেণ্ড ছাইড আৰু এইটো হৈছে ৰাইট হেণ্ড ছাইড এইটো আমাক দিয়ে থোৱা আছে এইটো লেফ্ট হেণ্ড ছাইড এইটো হৈছে ৰাইট হেণ্ড ছাইড ইকুৱেল বুলি দি থোৱা আছে এতিয়া চাবা লগবোৰ কেনেকৈ আঁতৰিব লেফ্ট হেণ্ড ছাইডত লগ বেছ 2 আছে এই যিটো লগ আছে প্ৰথম লগটো সেইটো আমি আঁতৰাব লাগে লগ 2 আৰু বাকীখিনি কি আছে ইয়াত আছে লগ বেছ 3 আছে লগ x টু দি বেছ 2 আছে আৰু এইফালে 1 আছে 1টোক আমি এনেকৈ লিখিব পাৰোঁ 1টোক আমি এনেকৈ লিখিব পাৰোঁ লগ বেছ 2 আৰু ইয়াত থাকিব 2 এনেকৈ লিখিলে কিবা ভুল হ'ব নেকি এনেকৈ যদি লিখো কিবা ভুল হ'ব নেকি আমি জাষ্ট এক যিটো আছিলে এক সংখ্যাটো সেই এক সংখ্যাটোক লগ 2 টু দি বেছ 2 কৰি দিছোঁ কিবা ভুল হ'ব নেকি এনেকৈ কৰিলে নহয় দেখা পাইছে এইফালেও লগ বেছ 2 আছে এইফালেও লগ বেছ 2 আছে এইটো এতিয়া নাইকিয়া হৈ যাব মানে কথাটো এনেকুৱা ধৰণৰ চোৱা যদি এটা ছাইডে লগ x টু দি বেছ 2 আছে আৰু আনটো ছাইডে লগ y টু দি বেছ 2 আছে বেছ যদি 2 থাকে ছেম লগ থাকে তেতিয়াহ'লে এই অংশটো কমপ্লিট আঁতৰি যাব তেতিয়া অকল কি হ'ব x ইকুৱেল টু y আহিব ইয়াতো ছেম হ'ব হালধীয়া কালাৰৰ মই যিটো লিখিছোঁ সেই পাৰ্টটো কমপ্লিট নাইকিয়া হৈ যাব থাকিব কি যোনটো হোৱাইট কালাৰত লিখিছিলোঁ মানে লগ বেছ 3 আছে ইয়াত লগ x আছে বেছ 2 আছে এই পাৰ্টটো থাকিব আৰু ইফালে লগ বেছ 2টো আঁতৰি যাব অকল কি থাকিব 2 থাকিব এনেকুৱা ধৰণৰ হৈ গ'ল এতিয়া ইয়াত আমি কি কৰিব পাৰোঁ ইয়াত আমি কি কৰিব পাৰোঁ এক ছেকেণ্ড ৰ'বা দেই এইখিনিতে আমি কি কৰিম চোৱাচোন নেক্সট ষ্টেপটো কি কৰিব লাগিব এইফালে লগ বেছ 3 আছে এই লগটো আঁতৰাবলৈ এইফালে আমি এটা লগ ল'ব লাগিব যিটো লগত বেছটো 3 থাকে এইটো যদি কৰিবলৈ হয় স্ক্ৰীন অহা নাই নি এক ছেকেণ্ড ৰ'বা দেই এতিয়া দেখিছানে এইখিনিলৈকে ক্লিয়াৰ হ'ল নাই এইখিনিলৈকে এতিয়া চোৱা এই অংশটো আঁতৰাব লাগে মই বেলেগ এটা কালাৰ দি দিছোঁ লগ বেছ 3 এই পাৰ্টটো আঁতৰাব লাগে এইটো যদি আঁতৰাবলৈ হয় আমাক 2ৰ লগত এইফালে লাগিব তেনেকুৱা এটা অংশ হয়নে 2ৰ লগত তেনেকুৱা এটা অংশ আনিবলৈ হ'লে আমি কি কৰিম চোৱা আমি 2 পূৰণ 1 লিখিব পাৰোঁ 1ৰ সলনি আমি ইয়াত লগ 3 টু দি বেছ 3 বহুৱাই দিব পাৰোঁ লগ 3 টু দি বেছ 3 মানে হৈছে 1 2 ইনটু 1 মানে আল্টিমেটলি 2 থাকিব এতিয়া নেক্সট ষ্টেপটো আকৌ চোৱা ইয়াত ঘাতৰ সূত্ৰটো যদি প্ৰয়োগ কৰোঁ 2টো এইফালে পূৰণ হৈ আছে ঘাতৰ সূত্ৰ প্ৰয়োগ কৰিলে এবাৰ উল্টা ধৰণে প্ৰয়োগ কৰিব লাগিব তেতিয়া 2টো কলৈ যাব তেতিয়া 2টো কলৈ যাব 2টো লগ 3 টু দি বেছ 3 লগত পূৰণ হৈ আছে 2টো এতিয়া ঘাত হিচাপে গুচি নাযাব জানো
3 to the power 2 হৈ যাব এনেকুৱা ধৰণৰ হ'ব কথাটো log base 3 আছিলে আৰু ইফালে log x to the base 2 আছে এতিয়া দুইটো যদি ঘাত হিচাপে যায় এনেকুৱা ধৰণৰ হ'বগে log 3 to the base 3 দুইটো ঘাত হিচাপে গ'লে দুইটো ইয়াত আহি যাব এতিয়া কোনটো অংশ কেনসেল হ'ব চোৱা ভালকৈ এই অংশটো আৰু এই অংশটো log base 3 দুইটাতে একে আছে থাকিব কি তেতিয়া এই ব্ৰেকেটৰ ভিতৰত থকা অংশটো বাওঁহাতে থাকিব আৰু সোঁহাতে কি থাকিব 3 to the power 2 মানে log x to the base 2 হ'ল আৰু ইফালে কি থাকিব 3 to the power 2 3 to the power 2 লিখিলা 3 to the power 2 মানে কি হয় 3 to the power 2 মানে 9 হয় log x to the base 2 equal to যদি 9 হয় তেতিয়াহ'লে এইটো ঘাতাংকৰ ৰূপত আহি গ'ল এইটো ঘাতাংকৰ ৰূপত আহিলে সূচক ৰূপলৈ নিলে কি হ'ব সূচক ৰূপলৈ যদি নিও এনেকুৱা ধৰণৰ আছিলে ন log m to the base a equal to n তেতিয়াহ'লে কি হৈ যায় m equal to a to the power n হৈ যায় ইয়াত যেটো ভূমি আছিলে হেতু সোঁহাতে গুচি যায় ভূমি হৈ যায় আৰু সোঁহাতে থকা যেটো অংশ n আছিলে সেই n টো কি হৈ যাব ঘাত হৈ যাব ইয়াতো সেম হ'ব ইয়াত x ৰ ঘাতাংক লৈছো x টো থাকি যাব দুইটো বাওঁহাতে ভূমি হিচাপে আছিলে হেতু সোঁহাতে ভূমি হিচাপে আহিব ঘাতাংকটো নাথাকে লগটো নাথাকে ইয়াত যেটো 9 আছিলে সেই 9 টো সোঁহাতে কি হৈ যাব ঘাত হিচাপে আহিব আমি কি পামগে 2 to the power 9 বুজি পালা নে নাই পোৱা বুজি পাইছা ঠিক আছে তেনেকুৱা ধৰণে নেক্সটটো কৰিব লাগিব কালি তাতে এটা ধৰ্ম প্ৰয়োগ হ'ব দেই এটা ধৰ্ম বা অনুসিদ্ধান্ত বুলি ক'ব পাৰা নেক্সট এটা কোৱেশ্চন আছে এক্সাম্পল 2 উদাহৰণ 2 উদাহৰণ 2ত এটা ধৰ্ম প্ৰয়োগ হ'ব এই ধৰ্মটো হৈছে এটো এক সেকেন্ড ৰবা দেই log এই ধৰ্মটো প্ৰয়োগ হ'ব এটো লিখি লোৱা 1/m ৰ log লৈছো a ভূমি সাপেক্ষে 1/m ৰ log লৈছো a ভূমি সাপেক্ষে এটোক আমি কেনেকৈ লিখিব পাৰো চোৱা এটো দেখা দেখি গম পাই যাবা ঘাতৰ ধৰ্ম প্ৰয়োগ হ'ব 1/m ৰ ঘাতাংক লৈছো a ভূমি সাপেক্ষে তেতিয়াহ'লে আমি কেনেকৈ লিখিব পাৰো log ভূমিটো a থাকিব 1/m মানে আমি m to the power -1 বুলি লিখিব পাৰো 1/n মানে m to the power -1 বুলি লিখিব পাৰো এতিয়া ঘাতৰ সূত্ৰটো যদি প্ৰয়োগ কৰা তেতিয়া -1 টো আগলৈ আহি যাব ইয়াত -1 হ'ব ইনটু log m to the base a -1 পূৰণ হৈ থকা মানে কি আমি ডাইৰেক্টলি মাইনাস লিখিব পাৰো log m to the base a অৰ্থাৎ কথাটো কি হয় এটো অনুসিদ্ধান্তটো এনেকুৱা ধৰণৰ আছিলে log 1/m to the base a যদি থাকে তেতিয়াহ'লে আমি এটো কি বুলি লিখিব পাৰো -log m to the base a এটোই হৈছে অনুসিদ্ধান্ত এতিয়া প্ৰশ্নটো চাবা নেক্সট প্ৰশ্নটো কি দিয়া আছে log example 2 today log 49/33 49 divided by 33 আছে plus log 77/46 minus log 1/69 আৰু দিয়া আছে plus log 2/343 ইয়াত এতিয়া মাইনাস থকা অংশ এটা আছে মাইনাস থকাটো আমি প্লাস কৰি লম মাইনাস থকাটো প্লাস কৰিবলৈ হলে কি কৰিব লাগিব log 1/m to the base a যদি থাকে মই বেসটো লিখা নাই বাৰু
1/m লগ লৈছোঁ তেতিয়াহ'লে আমি তাক কি ক'ব পাৰোঁ মাইনাছ লগ m বুলি ক'ব পাৰোঁ যদি মাইনাছ লগ 1/m কৰোঁ তেতিয়াহ'লে এইফালে কি আহিব প্লাছ লগ m আহিব এইটো বুজি পাইছা চাইনটো সলনি কৰিছোঁ এইফালে প্লাছ আছিলে এবাৰ মাইনাছ কৰি দিছোঁ এইটো চাইডে মাইনাছ আছিলে এবাৰ প্লাছ হৈ গৈছে ঠিক সেইদৰে মাইনাছ লগ 1/69 যদি থাকে তেতিয়াহ'লে সেইটোক আমি কি লিখিব পাৰোঁ প্লাছ লগ 69 এই পাৰ্টটো জানিব লাগিব গতিকে এই নিগেটিভটোক আমি পজিটিভ কৰিব লাগিব তেতিয়া ঘাতাংক যাৰ লৈছোঁ সেইটো সালসলনি হ'ব বাকীটো একেই থাকিব লগ 49 to the base 33 sorry 49/33 plus log 77 divided by 46 আৰু আছিলে মাইনাছ লগ 1/69 সেইটো মানে কি লিখিব পাৰোঁ প্লাছ লগ 69 বুলি লিখিব পাৰোঁ আৰু লাষ্টত থাকিলে প্লাছ লগ 2/343 এতিয়া লগ লোৱা আছে এইটো অংশৰ লোৱা আছে এইটোৰ লোৱা আছে এইটোৰ লোৱা আছে এইটোৰ লোৱা আছে খালি মাজত চাইনটো কি আছে পজিটিভ আছে প্লাছ চাইন আছে তোমালোকে অলপ আগতে একদম প্ৰথম সূত্ৰটো পাইছিলা গুণফলৰ সূত্ৰ পূৰণৰ সূত্ৰ বুলি ক'ব পাৰি যদি লগ m ইনটু n হৈ থাকে তেতিয়াহ'লে সেইটোক আমি কেনেকৈ লিখিব পাৰোঁ লগ m প্লাছ লগ n এনেকৈ লিখিব পাৰোঁ তেতিয়াহ'লে যদি এনেকৈ বস্তুটো থাকে তেতিয়া আমি এনেকৈ লিখিব পাৰিম এইটো চাই লোৱা এইখিনিত লগ আছে প্লাছ আছে যিবোৰ অংশ আছে এইটো যদি m হয় এইটো যদি n হয় এইটো যদি o হয় এইটো যদি p হয় তেতিয়াহ'লে কি হ'ব লগ m ইনটু n ইনটু o ইনটু p হ'ব এনেকুৱা ধৰণৰ হ'ব তেতিয়াহ'লে লগ লিখিলোঁ 49/33 ইনটু 77/46 ইনটু 69 ইনটু 2 কি হ'ব 343 আমি যিটো পূৰণৰ সূত্ৰ আছিলে ঘাতাংকৰ সেই সূত্ৰটো প্ৰয়োগ কৰিলোঁ এতিয়া এইখিনি যেতিয়া কটাকটি কৰিবা কটাকটি কৰাৰ পাছত তোমালোকে কি পাবা 1 পাবা এই গোটেইখিনি ব্ৰেকেটৰ ভিতৰত যে আছে সেইখিনি কটাকটি কৰাৰ পাছত 1 পাবা মানে লগ 1 আৰু লগ 1ৰ ভেলুটো সদায় কি হয় 0 হয় এই কথাটো মনত ৰাখিব লাগিব লগ 1 0 লগ 1 0 লগ 10 1 হয় এইকেইটা কথা মনত ৰাখিবা আহিবই বাৰু লগ 1 মানে 0 হয় লগ যদি 10 লোৱা তেতিয়া 1 হয় লগ যদি 100 লিখা লগ 100টো কি হ'ব নিজে চাই লোৱা লগ 100 মানে লগ 10 টু দি পাৱাৰ 2 লিখিব পাৰোঁ টু দি পাৱাৰ 2 যদি হয় 2টো আগলৈ গুচি আহিব 2 ইনটু লগ 10 হ'ব লগ 10 মানে হৈছে 1 গতিকে লগ 100 মানে কি হ'ব 2 ইনটু 1 2 ইনটু 1 মানে কি পাম 2 পাম গতিকে লগ 1 মানে হৈছে 0 লগ 10 মানে হৈছে 1 আৰু লগ 100 মানে হ'ব তোমাৰ 2 এনেকুৱা ধৰণে কৰিব লাগিব এইখিনিলৈকে বুজি পালা নাই বাৰু খালি প্ৰেক্টিচ কৰিব লাগিব দেই উইদাউট প্ৰেক্টিচ নহ'ব এতিয়া আৰু কণ্টিনিউ নকৰোঁ আজি তোমালোকে এইকেইটা উদাহৰণ ভালকৈ কৰিবা আৰু যিকেইটা অনুসিদ্ধান্ত আছিলে অনুসিদ্ধান্তকেইটা কিতাপতো আছে সেইকেইটা লিখি ৰাখিবা কৰলাৰী বুলি আছে ইংৰাজীত কৰলাৰী আছে আৰু তোমালোকৰ অনুসিদ্ধান্ত বুলি পাইছা আছে নাই বাৰু পাইছা নাই